একলগ হৈছো। আজিৰ দিনটো ভাৰতবৰ্ষৰ এক গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতে ভাৰতবর্ষর সংবিধান কার্যকরী হয়েছিল। মহাত্মা গান্ধীর নেতৃত্বত অহিংসা আৰু অসহযোগ আন্দোলনেৰে পূৰ্ণ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ পিছত 1948 চনৰ 15 আগষ্ট তারিখে ভারতে স্বাধীনতা লাভ করে। কিন্তু তেতিয়ালৈকে ভাৰতৰ নিজা সংবিধান নাছিল। দেশ এখন চলাবলৈ বিভিন্ন নিয়ম নীতিৰ প্ৰয়োজন হয়। তাৰ বাবে 1947 চনৰ 28 আগষ্ট তাৰিখে ডক্টৰ বি আম্বেদকাৰৰ অধ্যক্ষতাত এখন খচৰা কমিটি গঠন কৰা হয় আৰু সংবিধানখন লিখাৰ দায়িত্ব দিয়া হয়। প্ৰায় 2 বছৰ 11 মাহ 18 দিন কঠোৰ পৰিশ্ৰমৰ পিছত পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান লিখি উলিয়াইছিল। তাৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখ সংবিধানখনি গৃহীত কৰা হয়। সেই কাৰণে 26 জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। গতিকে চৰকাৰৰ আদৰণীয় পতাকা উত্তোলন কৰাৰ কাৰ্যসূচী মুকলি কৰে।